আপোনালোকৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ ভালনে? মই আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালেই চাগে। আৰু মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোলৈকে জনালোঁ। আজি আমাৰ এয়া পিঠাৰ প্ৰতিযোগিতা পতা হৈছে আমাৰ মঞ্চত, আৰু প্ৰতিটো আত্মীয় গোটক এনেকৈ পিঠা বনাই আনিবলৈ কোৱা হৈছে। আৰু প্ৰতি পিঠৰে যি পিঠা সকলোৰে নাম লিখিবলৈ দিয়া হৈছে আৰু এয়া চাওকচোন সকলোৱে প্ৰতিবিধ পিঠা বনাইছে একে আৰু প্ৰতিটো পিঠাত এনেকৈ পুৰস্কাৰ দিয়া হ'ব। শংকৰজ্যোতি আঞ্চলিক কলা মঞ্চৰ হৈ আৰু সকলোটি ৰাইজে আমাৰ এই মঞ্চৰ হৈ হুঁচৰি গোৱা হৈছিল। আৰু হুঁচৰি আজি শেষ দিন, আৰু আমাৰ ইয়াতে ভোজ খাই কৰি এনেকৈ বিহু উৰুৱা হ'ব। আজি লাষ্টৰ দিনা বহাগ বিহু বিদায় দিয়া হ'ব আমাৰ সকলোটি ৰাইজে। আৰু এয়া বাঁহী বজাই আছে, প্ৰেক্টিচ কৰি আছে বজাবলৈ। আৰু আমাৰ ইয়াত প্ৰতি বছৰে এনেকৈ পতা হয়, সকলোটি ৰাভা দিৱস, শিল্পী দিৱস আৰু ৰাস নাটক এনেকৈ সকলোটি পতা হয় প্ৰতি বছৰে। আৰু ভাল লাগিছে সকলো ৰাইজে এনেকৈ মিলি ইমান ধুনীয়াকৈ সকলোটি কৰ্ম পাতি যায়। আৰু এনেকৈ সৰু সৰু ল'ৰা ছোৱালীকো এনেকৈ বহুত ধুনীয়াকৈ আমাৰ ৰাইজে এনেকৈ কৰ্মশালা পাতি শিকাইছে। আৰু এয়া নিজৰ নিজৰ প্ৰতিভাক এনেকৈ ফুটাই দেখুৱাবলৈ চেষ্টা কৰিছে। এনেকৈ এখন মাইকী ভাইটিসকলে নাচ গান কৰিছেহি আজি, আৰু ভাল লাগিছে। চাওকচোন এই মঞ্চত আমাৰ লক্ষী পূজা পৰা ধৰি সকলোৱে পতা হয়, সকলোটি নিয়মে কানুনে পাতি আহিছে দেখিছোঁ। আৰু আমিও এনেকৈ যোগদান কৰিছোঁ। এয়া দৰ্শকসকলে এয়া দেখিছে, চাইছে, ভাল লাগিছে। এয়া চাওকচোন সকলোটি দৰ্শকসকলে চাইছেহি আৰু। আৰু এয়া মই বাইদেউহঁতক এনেকৈ ভালকৈ দিব নোৱাৰিছোঁ। এয়া আমাৰ সকলোটি ৰাইজে ভোজ খাইছে। এয়া ভোজ খাই মেলি আমি বিহু উৰাম আৰু আমাৰ অসমীয়া ভাষাত বিহু উৰুৱা বুলিয়ে কয়। আৰু সকলোটি ৰাইজে ভোজ খাই মেলি বিহু উৰুৱা হ'ব। এতিয়া খাই লৈছে আৰু সকলোৱে।